নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ পোনপ্ৰথমে আটাইলৈ পবিত্ৰ গুৰুজনাৰ জন্ম মাহ ভাদ মাহৰ সেৱা নিবেদিছোঁ আপোনালোকে জানে ভাদ মাহত সকলো নামঘৰতে নাম কীৰ্তন আয়োজন কৰা হয় আৰু ঠিক তেনেদৰে আমাৰ নামঘৰতো নাম কীৰ্তন আয়োজন কৰা হৈছে আৰু আজি ৰাতি বিশিষ্ট সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা দাদা আহিব বুলি শুনিছোঁ আৰু তাৰে কিছুমান ভিডিঅ' কৰিম আৰু আপোনালোকক দেখাম আৰু কেনেকুৱা পাব আপোনালোকে জনাব वासुदेवाय देवकी नंदनाय च नंद गोपकुमाराय गोविंदाय नमो नमः नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्रे वासुदेवसुतं कृष्णं कंसचाणूरमर्दनं देवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं हरि राम 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 मुखं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्द माधवम् আধ্যাত্মিক স্থান এই নামঘৰত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ ভকত বৈষ্ণৱবৃন্দ এই নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক যুটীয়া সম্পাদক কাৰ্যকৰী সভাপতিকে প্ৰমুখ্য কৰি উপস্থিত থকা শ্ৰদ্ধাৰ আই মাতৃসকল যুৱক যুৱতীসকল এই অনুষ্ঠানভাগীৰ লগত জড়িত এই গাঁৱৰ সন্মানীয় ৰাইজ ছাত্ৰ ছাত্ৰীসকল কণ কণ মইনা মাইনীসকল আমাৰ সৈতে অহা টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত সাধাৰণ সম্পাদক প্ৰকাশ উপদেষ্টা সীমান্ত আমাৰ সৈতে অহা জিলা ছাত্ৰ সন্থাৰ কনক মিণ্টু প্ৰমুখ্যে ইয়াত উপস্থিত থকা সংবাদ মাধ্যমৰ ব্যক্তিসকল আটাইলৈ প্ৰথমতে পবিত্ৰ গুৰুজনাৰ জন্ম মাহ ভাদ মাহ চলি আছে আমি সকলোৱে জানো এই শুভক্ষণত আপোনালোক আটাইৰে শ্ৰীচৰণত সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা সেৱা নিবেদিছোঁ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি ইয়ালৈ আহিছোঁ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণৰ সময়ত আমি সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ৰাইজৰ হৈ আমি সদায় মাত মাতি আহিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ এই চিন্তা চৰ্চাখিনি কৰোঁতে বিভিন্ন সামাজিক কাম কাজত আগবাঢ়োতে কোনো ধৰণৰ যাতে আমি বিচলিত নহওঁ ত্ৰুটি নহয় তাৰ কাৰণে আপোনাক কি খাইছা ৰকি কি খাইছা ৰসগোল্লা শিঙৰা আৰু এইখিনিতে শংকৰজ্যোতি বৰুৱাদাই আমাৰ নামঘৰলৈ বুলি বেজোৰকৈ নেগেৰা আগবঢ়াইছে ইয়াতে পাই আমি অত্যন্ত সুখী আৰু ধন্যবাদ জনাইছোঁ যাতে আৰু আগবাঢ়ি যাওঁ আপুনি আৰু ভাল ভাল কাম হৈ যাব বুলি আশা থাকিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ আৰু এই সুযোগখন দিয়াৰ কাৰণে নামঘৰৰ সকলোকে পুনৰবাৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ আৰু আগলৈও ভকতসৱৰ লগত থাকিবৰ কাৰণে আপোনালোকে যাতে সংগ দিয়ে তাকে কামনা কৰি আপোনালোকৰ সকলোৰে শ্ৰীচৰণত পুনৰবাৰ
সেৱা নিবেদিছোঁ। ধন্যবাদ। কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ। তেলেটা কি খাইছা? ৰকি কি খাইছা? ৰসগোল্লা, শিঙৰা। ৰাইজে পবিত্ৰ গুৰুজনাৰ এই জন্মৰ সময়ত আধ্যাত্মিকতাৰে সংস্কৃতিৰ ভাল চহকী কৰি যোৱাৰ ক্ষেত্ৰত যাতে সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে আৰু উঠি অহা প্ৰজন্ম তাৰ প্ৰতি আকৰ্ষিত হয়, সেই উদ্দেশ্য আগত ৰাখি আমি আহি ইয়াত উপস্থিত হৈছোঁ। যথেষ্ট পিছপৰা অঞ্চল, ৰাস্তা পদূলি আদিৰ ক্ষেত্ৰত চৰকাৰে যথেষ্টখিনি কৰিবলগীয়া আছে। গতিকে এই অঞ্চলৰ ৰাইজে যিবিলাক ক্ষেত্ৰত জীয়াতু ভুগি আছে, বিশেষকৈ ৰাস্তা হওক, পদূলি হওক, এইবিলাক ক্ষেত্ৰত যাতে তেখেতসকলে চৰকাৰে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় আৰু লগতে ৰাইজে প্ৰতিষ্ঠা কৰা এই নামঘৰ ভাগিত যিখিনি সমস্যা আছে, সেই সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰতো চৰকাৰে যথেষ্ট ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক, তাকে কামনা কৰিছোঁ। আৰু এই পবিত্ৰ ভাদ মাহত সমগ্ৰ অসমৰ ৰাইজৰ আৰু শেষত মই শংকৰজ্যোতি দাক ধন্যবাদ জনাইছোঁ তেওঁৰ বহুমূলীয়া সময়ৰ বাবে। আৰু মোৰ বিশ্বাস আপুনি আগুৱাই যাব আৰু মানুহৰ স্বাৰ্থৰ বাবে এনেকৈয়ে কৰি যাব বুলি আশা থাকিল। ধন্যবাদ।